Hello guys, welcome to my YouTube channel. কি খবৰ আপোনালোকৰ আশা কৰো সকলোৰে ভালে আৰু মোৰো ভাল। আজি মই আহিছো কভাৰ ভিডিও বনাবলৈ দেখিবলৈ পাইছে পথাৰতে আছে। মই যে দিছিলো ফাৰ্স্ট ব্লগটো ডেসক্ৰিপচনত লিংকটো সকলোৱে গৈ সাবস্ক্ৰাইব কৰিলেনে। আজি মই আপোনালোকক কম মই কভাৰ ভিডিও কেনেকৈ বনাও আৰু কিহেৰে বনাও, DSLR কেমেৰা নে মোবাইল। আসলতে মই কভাৰ ভিডিওবোৰ মোবাইলেৰে বনাও। আপোনালোকে কি জানি বিশ্বাস নকৰিব যেহেতু এডিটাৰটো ভাল হয় না। আসলতে মই এইটো মোবাইলেৰে কভাৰ ভিডিওবোৰ শ্বুট কৰোঁ। দেখিছে আপোনালোকে ক'বচোন মোৰ কভাৰ ভিডিওবোৰ কেনেকুৱা পায়, কমেণ্ট কৰি প্লিজ। মই যেতিয়া কভাৰ ভিডিও বনাওঁ ন, মই কোনো ধৰণৰ প্ৰেক্টিছ কৰি নাহোঁ ঘৰত। মাথাত যিটো খেলাই সেইটোৱে আহি মই মানে এটা এটা কৰি ষ্টেপ বাই ষ্টেপ কৰি দি দিওঁ আৰু ঘৰত মই অকল গানবিলাক চাৰ্চ কৰি চাওঁ কোনটো গান ট্ৰেণ্ডিঙত চলি আছে, কোনটো গান চলা নাই, বা কোনোবা দিনাখন পুৰণা গানো কিছুমান বনাব মন যায়, এনেকৈ বনাওঁ। তেনেকেই আৰু কভাৰ ভিডিওবোৰ বনাই থাকোঁ। আপোনালোকে খালি মোক মৰম আৰু আশীৰ্বাদ কৰি যাব যে মই আগলৈ আগুৱাই যাব পাৰোঁ। আজিও মই কভাৰ ভিডিও বনাবলৈ আহিছিলোঁ। দেখিবলৈ পাইছে লোকেশ্যনটো পথাৰতে আছোঁ মই। এতিয়া কভাৰ ভিডিও বনোৱা হৈ গ'ল, কেইটামান ৰিল বনাই ঘৰলৈ যাওঁ আৰু। আজিৰ ব্লগটো ইমানেই আছিলে। সো গাইজ প্লিজ লাইক এণ্ড কমেণ্ট কৰি জনাব কেনেকুৱা পালে, আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগ পাম নেক্সট ব্লগত। আজিলৈ ব্লগটো ইমানতে সামৰিছোঁ। বাই বাই।